ভিডিঅ'টো হৈছে যোৱাকালি নিশা 9:30 বজাৰ আৰু এইটো কাৰণে কৰিছিলোঁ 9:30 মানে 9:45 মানেই হৈছিলে 10 বাজু হ'বৰে হৈছিলে। আমি তেতিয়া ওলাই গৈছিলোঁ এওঁ আৰু মই পটককৈ ওলাই যাব লগা হৈছিলে ইমাৰ্জেঞ্চি। আচলতে তেওঁৰ বন্ধু এজনৰ খুব ভাল বন্ধু আমাৰ গোটেই ফেমিলিটোৰে যে তেওঁৰ অলপ অসুখ হৈ আছিলে, হঠাৎ বেছি হৈ যোৱাৰ কাৰণে GMCHত ভৰ্তি কৰিলে ইমাৰ্জেঞ্চি। গতিকে যাবতো লাগিবই, হয়নে নহয়? অকলশৰীয়া মানুহ, আমিও অকলশৰীয়া। গতিকে বিপদত যদি আমি আনক সহায় কৰি নথওঁ তেতিয়াহ'লে আমাৰো বিপদত জানো কোনোবাই সহায় কৰিব? নকৰে, নহয় জানো? গতিকে বিপদত মানুহ সদায় আগবাঢ়ো আৰু মইতো সেইটো কৰোঁৱেই। যোনেই নহওক বিপদৰ কথা শুনিলে মই আগত থিয় হ'ম মানে। গতিকে সকলোকে ৰান্ধি বাঢ়ি খুৱাই মেলি মমকো খুৱাই দিলোঁ। তাই আস্তেকৈ টেবুলত বহিছে আৰু মাকো খুৱাই বুৱাই মোৰ অকণমানি বাচ্চাকেইটাক মেকুৰী যিমান আছে সকলোকে খুৱাই এওঁক বোলো ব'লা আহোঁগৈ, কাৰণ কিমান দেৰি হয় তাত ঠিকনা নাই। আমি দুটাই আকৌ খোৱা নাই দেই, ঘূৰি আহি পেলাই খাম বুলিয়ে গৈছোঁ। গতিকে ইমাৰ্জেঞ্চি গৈ সোমাইছে যিহেতু কি বা হৈছে কি নাই হোৱা বুলি পেলাই ৰাতিখন গৈ আছোঁ। আৰু ভিডিঅ'টো এইটো কাৰণেই কৰিলোঁ, আচলতে ঘৰৰ পৰা ওলাই যাওঁতে এনেকুৱা লাগে 10টা বাজিলে, কিন্তু ওলাই গৈ পেলাই যেতিয়া ৰাস্তাত ওলাই যোৱা যায় তেতিয়াহে গম পোৱা যায়, ঘড়ীটো চালেহে কিন্তু সময়ৰ যে ইমান দেৰি হৈছে গম পোৱা যায়। সেইবাবেহে ভিডিঅ'টো কৰিলোঁ। 9:30 9:45 সময়তো গুৱাহাটীৰ মাজমজিয়াত এনেকুৱা হৈ থাকে দেখিছেনে? লাইটৰ মই কোনো এখন লাইটো দিয়া নাই, কিন্তু গাড়ী মটৰ মানুহ সঁচাকৈ ন কিমান যে ব্যস্ততা। গোটেই দিনটো কাম বন কৰিও গধূলি সময়খিনিতো আচলতে ৰাতি 12মান বজালৈকে নিজৰ কাম শেষেই নহয়। সেইকাৰণে আচলতে কয় মহানগৰীৰ কথাটো যে ব্যস্ততাপূৰ্ণ বুলি পেলাই, সঁচাকৈ দেই। এইকাৰণে ভিডিঅ'টো মই কৰিলোঁ।